নমস্কাৰ জে মেডিকেল ইউটিউব চেনেললৈ আপোনাক সকলোকে আন্তৰিক অভিনন্দন। আজি আমি আলোচনা কৰিম একনি ষ্টাৰ ক্ৰীমৰ বিষয়ে। ইয়াৰ ইউজ ড'জ সাইড ইফেক্টৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আন 10জনকো চোৱাৰ সুবিধা কৰি দিব। যদি আপুনি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যন অন কৰি ৰাখিব, তেতিয়া মোৰ ভিডিঅ'টো আপোনালোকে সোনকালে পাব। এনেকুৱা ভাল ৰিভিউ পাবৰ কাৰণে মোৰ চেনেলটো চাই থাকিব। যিকোনো মেডিচিন ব্যৱহাৰ কৰাৰ সময়ত আপোনালোকে নিজে ব্যৱহাৰ নকৰিব, ডক্তৰক দেখুৱাই ব্যৱহাৰ কৰিব। ডক্তৰৰ লগত ডিছকাছ কৰি আপোনালোকে মেডিচিন ব্যৱহাৰ কৰিব, কিয়নো মেডিচিনৰ কিছুমান সাইড ইফেক্ট আছে, যি সাইড ইফেক্টৰ বিষয়ে আপুনি নজনাৰ ফলত কিবা এটা ডাঙৰ প্ৰব্লেম হৈ যাব পাৰে। গতিকে আপোনালোকে ডক্তৰৰ লগত ডিছকাছ কৰি মেডিচিন ব্যৱহাৰ কৰিব। আপোনালোকৰ নলেজৰ কাৰণে এই ভিডিঅ' বনোৱা হৈছে, মেডিচিনৰ নলেজৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। প্ৰথমে আমি জানি লওঁ একনি কি বা পিম্পল কি বা মুখত শালমল হোৱাৰ ইয়াৰ কাৰণটো কি, এই বিষয়ে আমি বিতংভাৱে জানিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব। আপোনালোকে ভিডিঅ' স্কিপ নকৰিব, তেতিয়া মোৰ কথাটো বুজি পাব। শালমল হোৱাৰ কাৰণ: নতুন যৌৱনতা পোৱাৰ সময়ত শালমল হ'ব পাৰে। অত্যাধিক মছলা ব্যৱহাৰ কৰা খাদ্য খোৱাৰ ফলত শালমল হ'ব পাৰে। মানসিক চাপত থাকিলে শালমল হ'ব পাৰে। মানসিক চাপত থাকিলে শালমল হ'ব পাৰে। টোপনি কম হ'লে শালমল হ'ব পাৰে। যদি আপুনি বেছি ৰ'দত ঘূৰি থাকে, তেতিয়া আপোনালোকে মুখখন ঘামিব। মুখখন ঘামাৰ ফলত মুখত ধূলি বালি লাগিব। ধূলি বালি লগাৰ ফলত আপোনালোকে মুখখন যেতিয়া ৱাছ নকৰিব, তেতিয়াও মুখত শালমল হ'ব পাৰে। আমি দিনত কমেও 3বাৰ মুখখন ধুব লাগে, ভালকৈ ৱাছ কৰিব লাগে। ৰাতি টোপনিৰ পৰা উঠাৰ পাছত যেতিয়া আমি ব্ৰাছ কৰোঁ, তেতিয়া মুখখন ভালকৈ ফেচ ৱাছ কৰিব লাগে। দিনত এবাৰ ফেচ ৱাছ কৰিব লাগে আৰু ৰাতি টোপনি যোৱাৰ সময়ত এবাৰ ভালকৈ ফেচ ৱাছ কৰি ল'ব। তেতিয়া কি হ'ব, মুখত ধূল বালিখিনি গুচি যাব, ঘামখিনি গুচি যাব, মুখখন ফ্ৰেছ হ'ব। তাৰ পাছত যিকোনো বস্তু বা ক্ৰীম ব্যৱহাৰ কৰাৰ ফলত ক্ৰীমে ভাল এটা কাম কৰে। এই ক্ৰীম ব্যৱহাৰ কৰাৰ সময়ত আপোনালোকে মুখত হেণ্ড ইউজ নকৰিব, হাতেৰে টিপি নাথাকিব, যিকোনো বস্তুৰে আপোনালোকে মুচি নাথাকিব আৰু যিকোনো চাবোন আপোনালোকে ব্যৱহাৰ নকৰিব, মেডিকেল চব ব্যৱহাৰ কৰিব। একনি ষ্টাৰ ক্ৰীম মিডকাইন কোম্পানী বনায়। ইয়াৰ ৰেট হৈছে 100 টকা। যিকোনো ফাৰ্মাচী আপুনি অতি সহজে পাব। এই ক্ৰীম ব্যৱহাৰ কৰাৰ ফলত মুখত শালমল নাইকিয়া হয়। মুখত দাগ থাকিলে দাগখিনিও নাইকিয়া হৈ যায়। একনি ষ্টাৰ ক্ৰীমৰ ব্যৱহাৰ মুখত হোৱা শালমল বা দাগ আদিৰ ক্ষেত্ৰত এই ক্ৰীম ব্যৱহাৰ কৰা হয়। বেক্টেৰিয়া ইনফেকশ্যনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। এই ক্ৰীম ব্যৱহাৰ 1 সপ্তাহৰ ভিতৰত আপোনালোকৰ শালমল নাইকিয়া হৈ যাব। একনি ষ্টাৰ ক্ৰীম ব্যৱহাৰ কৰাৰ নিয়ম: ৰাতি আপোনালোকে মুখখন ভালকৈ ফেচ ৱাছ কৰি ল'ব, তাৰ পাছত আপোনালোকে ক্ৰীমটো ব্যৱহাৰ কৰিব। যিকোনো মেডিচিন ব্যৱহাৰ কৰাৰ সময়ত আপোনালোকে ডক্তৰৰ লগত আলোচনা কৰি ব্যৱহাৰ কৰিব, কাৰণ মেডিচিনৰ কিছুমান সাইড ইফেক্ট আছে, যি সাইড ইফেক্টৰ বিষয়ে আপুনি নজনাৰ ফলত কিবা এটা সমস্যা হৈ যাব পাৰে। মেডিচিনৰ নলেজৰ কাৰণে এই ভিডিঅ' বনোৱা হৈছে, যাতে আপোনালোকে মেডিচিনৰ সঠিক ব্যৱহাৰটো বুজি পায়।